वेलकम टू माय यूट्यूब चैनल बात दिया है সকলোকে মোৰ ইউটিউব চেনেলটো চোৱাৰ জনাইছোঁ আপোনালোকে চাই আছে বাত দিয়া আৰু আপোনালোকৰ আগৰ ভিডিঅ'বিলাকক আপোনালোকে ধুনীয়া ভালকৈ ছাপোৰ্ট কৰিছে বাৰু তাৰ বাবে ধন্যবাদ সকলোকে আৰু আজি মানে একে ধামাকা ভিডিঅ' আজি আমি যাম মহজু চাবলৈ বিহু বুলি আৰু এই বিহু কেইদিন মই ভিডিঅ' বনোৱা নাছিলোঁ গাটো ইমান ভাল নাছিলে চ' এতিয়া পৰা ভিডিঅ' বনাম আপোনালোকক দেখাই যাম আপোনালোকে চাই থাকিব খালি আৰু ভিডিঅ'টো চাব আৰু ইয়াৰ পুৰা ওলাই কৰি ৰেডি কাপোৰ চাপোৰ পিন্ধি চ' একদম বোলক ধামাকা হ'ব আজি বোলক পুৰা আপোনালোকক আহাৰগুৰিত আপোনাক কেনেকুৱা কি বনাইছে চব দেখাম এভৰিথিং এইটো যে চব দেখাম আৰু মোৰ ফালৰ পৰা পলংক হ'লেও সকলোকে বিহু শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকক আশা কৰিছোঁ বছৰটো ভালে কুশলে যাওক আৰু তাৰে কামনা কৰি আজি বোলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকক আপোনালোকে ভিডিঅ'টো চাই থাকক ঘৰৰ পৰা ওলাই গ'লোঁ ইয়াৰ পৰা গাড়ীত গৈ আছোঁ ইয়াৰ জোঙাল বলহু গড় পাইছোঁহি আৰু আপোনালোকক মই এটা ভিডিঅ' এটা আপোনালোকে চাব আগৰ ভিডিঅ'ত মই ইয়াতো ভিডিঅ' এটা বনাইছিলোঁ জোঙাল বলহু গড় তো ইয়াত একে পূৰা গৈ আছোঁ আৰু গাড়ীত আৰু দেৰি হৈ গ'ল কিন্তু 4টা বাজি গ'ল তো বলক চাই থাকক A few moments later. পাই গ'লোঁ ইয়াত মহজু জাহাজত এতিয়া পাই গ'লোঁ ইয়াত পূৰা স্কুটিখন পূৰা ইয়াতে পাৰ্কিং কৰি দিলোঁ আমি এতিয়া গৈ আছোঁ ব'লক দেৰিয়ে হৈ গ'ল আপোনাৰ 4টাই বাজিবহি এতিয়া আছে নাই চাওঁ গৈ ব'লকচোন আপোনালোকো দেখাম চাই থাকক ভিডিঅ'টো কণ্টিনিউ চাই থাকক পূৰা ধামাকা মানুহবোৰ চাওক না কি একদম পূৰা ওপৰত উঠি চাইছে আমিও গৈ আছোঁ ব'লক হৌৱা চাওক ৱা মানুহ ব'লক আহি পাই গ'লোঁ ইয়াত চাওক মানুহ ব'লক বেয়া দিন যায় যুঁজিবই আৰু আজি মানে মানুহ চাওক মানুহ কিমান আৰু কৈছে নে তাত দেখিছে নহয় এইয়া দেখিছে নহয় মহৰ পৰা যুঁজি আছে জুম কৰি দিছোঁ এই আপোনাৰ মানে মোবাইলটো ইমান ভাল নহয় না কম দামী মোবাইল চ' ফাটা ওলাইছে আৰু চাব আৰু তুমি দে আৰু এয়া দেখিছে পূৰা যুঁজি আছে এইয়া পূৰা মানুহবিলাকে পূৰা চিঞৰ বাখৰ মজা যুঁজ মজা 2 very boring minutes later. Guys, ভাগ্য ভাল আমি পলাইছোঁ চাওক দৌৰা লৈ গৈ আছে দৌৰা লৈ উঠো চাওক এটা বগৰালে তোন তো খেল হৈ আছে এইটো চাইডে মানুহবিলাক দৌৰিছে সেইফালে মজা ব'লক তাত চাওঁ আৰম্ভ কৰোঁ তাত তো আৰু এটা মই আহি গ'লোঁ এইটো দেখিছে বাপৰে কি এনেকুৱা ডাঙৰ চাওক না যা যুঁজিবি যা তাত জিকি আহিব লাগিব তাত জিকি আহিব লাগিব কৈ দিছোঁ কিটোৰ লগত যুঁজিব যা জিকিবি যা ভাগিমতি লৈ
এইকেইটা যুঁজাই নাই এইকেইটা ফেমিলিৰে হ'ব চাগে এইকেইটা পূৰা ঘোচ চোচ খাই লৈছে নেকি নাজানো আৰু পইচা পাতি দি পেলাই এইয়া চাওক না মজা 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 লাগি থাক এইকেইটা যুঁজিয়ে আছে মজা 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 ধৰ 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 তাত জিকিব লাগিব তই মূৰটো জিকিব লাগিব ধৰ এই কোলাটো মূৰ দেখিছে ধৰ জিকিব লাগিব ধৰ মজা মজা ধৰ ধৰ দে দিছে টাঙন এটা ধৰ 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 মজা 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 চাই থাকক এই বঢ়িয়া দিছে বা বহুত সময় হ'ল গাইজ যুঁজিয়ে আছে এইকেইটা মজা 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 বঢ়িয়া 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 ধৰ ধৰ মজা গ'ল মজা মজা গাইজ পলাব লাগিব এইফালে দৌৰি আহিলে ভয় লাগিব না তো পলাও ইয়াৰ পৰা পলাও বাদ দিয়ক One eternity later. তো মজু চজু চাই থাকিম আৰু বলক এতিয়া আপোনালোকৰ এয়া দেখিছে পূৰা মেলা বহিছে ওচৰতে এয়া পূৰা মেলাখনকে চাওক মানুহ চাওক মজুজৰ এয়া কাষতে এয়া পূৰা মেলা One eternity later. তো গাইজ চালোঁ ভালকৈ দেখাই নাপালোঁ শেষেই হৈ গ'ল দেৰিকৈ আহিছিলোঁ আৰু ভাগিনৰ কাৰণে এইটো মেলাও বহিছিলে লৈ ল'লোঁ কিবা কিবি আৰু এয়া মোৰ পিছফালে এয়া চাওঁ আগফালে বেয়া দেন যাওঁ ওচৰত যাবই ভয় লাগে তো ভিডিঅ'টো চাই থাকক আৰু জেগাত গৈ আছোঁ আপোনালোক দেখাই আছোঁ চাই থাকক তো গাইজ আহি চাওক এতিয়া ক'লৈ আহি গ'লোঁ এইয়া আহঁতগুৰি কি বঢ়িয়া বনাইছে দেখিছে তো অসমত যি আপোনাৰ এয়া মানুহ আৰু হাতীৰ যি সংঘাত তাকে দেখাবলৈ চাওক এইটো বনাইছে ভেলাঘৰটো বৰ বঢ়িয়াকৈ বনাইছে এয়া চাওক ভিতৰখন আপোনাক দেখাই দিছোঁ আপোনালোকক এয়া দেখিছে হাতী কি বঢ়িয়াকৈ বনাইছে হাতীটো খেৰৰ দি তো এয়া চাওক ইয়াৰ ভিতৰত আন্ধাৰ বাৰু লাইট নাই তো এয়া ওপৰফালে এনেকুৱা তো এয়াই আৰু নাই আৰু এয়াই চাবলগীয়া আছে মানুহবোৰ আহিছে ইয়াত চেল্ফি টেল্ফি তুলিবলৈ আপোনালোকে আহিব পাৰে ইয়াত এতিয়া পূৰা এয়া দেখিছে পূৰা ৰাস্তাৰ লগতে তো ইয়াত কোনে আহিছে কমেণ্টত জনাব কোনে ইয়াত আহি গ'ল তো ৰাস্তাৰ লগতে আপোনালোকে আহিব পাৰে যোনে অহা নাই তো এতিয়া ঘৰলৈ যাব আৰু A few moments later. 1 2 3 চাও এইফালে চাও এইফালে চাও মজা তো ঘৰ পাই গ'লোঁ গাইজ এতিয়া কাপোৰ কানি খোলোঁ আৰু একেবাৰে সৰু ভিডিঅ' এটা আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ শ্বৰ্ট ভিডিঅ' এটা যদি ভাল পাইছে লাইক ছাবস্ক্ৰাইব কমেণ্ট কেনেকুৱা হৈছে জনাব কমেণ্ট কৰি পেলাই আৰু আজিলৈ বাই বাই টাটা আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই